তো গুড ইভিনিং গাইজ আৰু আজি মই আছোঁ বেনকুইটত মানে আজি মোৰ ডিউটি বেনকুইটত পৰিছে মানে ছেটআপ লগাব আছে 3টা ছেটআপ লগাব আছে তো ছেটআপ কেইটা দেখাই আছোঁ আৰু নামকেইটা মই পিছত কৈ আছোঁ বাৰু বৰ্তমান আপোনালোকে ভিডিঅ'টো মানে চাই থাকক আমি মানে বেনকুইটত কি ছেটআপ লগাওঁ আৰু কেনেকৈ কাম কৰোঁ আপোনালোকক গোটেইখিনি দেখাই আছোঁ তো মুখ পুৰা ঘামি জামি আছে মানে বহুতখিনি কাম কৰিলোঁ তো চাই থাকক ভিডিঅ'টো আমি জুবিনদাৰ গান শুনি শুনি বিন্দাছ এনজয় কৰি কৰি কাম কৰি আছোঁ চাই থাকক মানে গাইজ আপোনালোকে যে এইবিলাক গল্ডেন কালাৰৰ মানে এইবিলাক দেখিছে তো সেইবিলাক হ'ল চেয়াৰ কাভাৰ আৰু আমি এইবিলাক চেয়াৰ কভাৰবিলাক লগাম এতিয়া মানে বহুতখিনি কাম বাকী আছে এতিয়া মানে ষ্টাৰ্টিংহে আৰু এইফালে ষ্টেজখন বনাই আছে মানে ষ্টেজ হ'ব ইয়াতে তো ষ্টেজখন বনাই আছে তো আমাৰ কামখিনিও কৰি লওঁ এইফালে সিহঁত বেলেগ ষ্টাফ বাৰু আমি বেলেগ আমাৰ এইখন আমি ইয়াতে কাম কৰোঁ আমাৰ হোটেলত তো সিহঁতে হ'ল মানে অডিচিত অহা ল'ৰা তো গাইছ আমাৰ মিনিমাম 60% কাম কমপ্লিট হ'ব যায় আছে আৰু এইখিনি হৈ গ'ল এইটো হ'ল আপোনালোকৰ মই কৈ আছোঁ এইটো থিয়েটাৰ ষ্টাইল কেজুৱেল ছেটআপ থিয়েটাৰ ষ্টাইল না থিয়েটাৰ এণ্ড কেজুৱেল মানে এইখিনি কেজুৱেল ছেটআপ বুলি কয় এই টেবুলটো যে লগাইছে আৰু এইখিনি হ'ল থিয়েটাৰ ষ্টাইল তো এইখিনি আমি এইখিনি মানে কমপ্লিট কৰিলোঁ বাকী এইকেইখন লগাব আছে বাৰু তো আপোনালোকক দেখাবও লাগিব সেইকাৰণে মই অলপ টাইম ৰেষ্ট লৈ লৈছোঁ বাকী এইফালে জুবিনদাৰ গান বাজি আছে জয় জুবিনদা আৰু আমাৰ মানুহ বহুত আছে বাৰু এইফালে কাম কৰি আছে দেখাই আছোঁ বাৰু এইটো হলটো সম্পূৰ্ণকৈ ক্লিয়াৰ কৰি লওঁ তাৰপিছত মানে গোটেইখিনি দেখাম সেইখন মঞ্চ হ'ব মানে আগফালে এইখন যে দেখিছে আপোনালোকে সেইখন মঞ্চ আৰু এইখিনি কি কৰি আছে এইটো সঞ্জীৱ আৰু এইফালে গান কেনাই মঞ্চ বনাই আছে গাইজ আমি এইফালে ছেটআপ মাৰি আছোঁ কেনে লাগছে তো গাইজ ৰিবনটো কেনেকৈ গাঁঠে আপোনালোকে চাই লওক যোনে যোনে বেনকুইটত কাম কৰে বাৰু গমেই পায় কিন্তু যোনে যোনে বেনকুইটত কাম কৰা নাই বা ৰেষ্টুৰেণ্টত কৰি আছে সিহঁতে গম নাপাব হয়তো তো ৰিবনটো এনেকৈ গাঁঠা হয় বহুত কাম বাকী আছে বহুত কাম তো গাইজ কামটো বহুতখিনি বাকী আছে কিন্তু আমি মাজতে টি ব্ৰেক অলপ লৈ লৈছোঁ কাৰণ আমাৰো অলপমান ভোক চোক লাগিছে তো খাই লওঁ আৰু এইফালে মানে কৰি আছে সিহঁতে বাকী আমি অলপমান এইফালে মঞ্চখনৰ কাম চলি আছে অসমৰ ঘৰত এশিঙীয়া কাৰণে বিখ্যাত নহয় সঞ্জীৱক কৈছে মই বোলো অসমত বোলো ঘৰ আছে এশিঙীয়া এটা শিঙৰ ঘৰ অসমৰ কাৰণে বিখ্যাত এটা চাউথ আফ্ৰিকাত আছে দুইশিঙীয়া ডাইলগ এশিঙীয়া ঘৰ অসমতে পায় সেইটো মাত্ৰ মানে বুজি পোৱা নাই ন ডাইলগটো ভাল লাগছে এইভাগে ডাইলগ মাৰা মানুহে এইটো এশিঙীয়া ঘৰ অসমতে বিখ্যাত চাউথ আফ্ৰিকাত দুইশিঙীয়া এইছা কাম আজি কাম কৰা নাছিল দিয়ক তো গাইছ অলপ ৰেষ্ট লৈ লৈছিলোঁ এইমাত্ৰ মানে বহুতখিনি কাম কৰিলোঁ না ৰিবন আৰু বহুত গাঁঠিবই আছে এইফালে গাঁঠা নাই আগফালে মঞ্চ বনাই আছে মঞ্চখন অলপ টাইম লাগিব বাৰু বহুত কাম বাকী আছে এয়া মই যে আপোনালোকক কৈছিলোঁ আজি 3টা ছেটআপ হ'ব মানে এইটো হ'ল আপোনাৰ ক্লাষ্টাৰ ছেটআপ তো এইফালে থাকিল মঞ্চখন আৰু এইফালে টেবুল এনেকৈ লগোৱা গৈছে মানে যাতে ইয়াতে মানে বহি গেষ্টে মঞ্চখন মানে ভালকৈ চাব পাৰে দেখা পায় গোটেইকেইজনে তো এইটো ক্লাষ্টাৰ ছেটআপ বুলি কোৱা হয় এনেকৈ লগাইছোঁ আমি তো
ৰিবন আনিব পঠাইছিল বোলে ক'ত গৈছিলি এইটো ক্লাষ্টাৰ ছেটআপ তো এইফালে আছে মঞ্চ এইখিনি আৰু এইফালে আমাৰ ফুল প্লেট লগোৱা গৈছে এইটো স্পুন আৰু এইটো ফৰ্ক বাকী নেপকিন চেপকিন ইয়াতে লাগিব বাৰু খানা চানা তো পাৰ্টিটো আছে অহাকালি মৰ্ণিঙত আছে আৰু এইবিলাক বুফে লগোৱা গৈছে এডাল হ'ল আপোনাৰ টং বুলি কয় পেট হোটেল লাইনত কাম কৰা মানুহে বাৰু গম পাব এখন BNB প্লেট বুলি কয় আৰু এইটো বুফে লগোৱা হৈছে ইয়াতে মানে মেইন কোৰ্চখিনি থাকিব আৰু এইফালে ষ্টাৰ্টাৰ থাকিব হয়তো দুটা ষ্টাৰ্টাৰ থাকিব চাগে মানে ইয়াতে চাগে চুইট ডিছ থাকিব আৰু ইয়াতে ষ্টাৰ্টাৰটো থাকিব ইয়াতে নন ভেজ ভেজ কি থাকে কালিহে গম পাম মানে বাকী এইফালে থাকিল ৱেলকাম ড্ৰিংকছ মানে গেষ্ট অহাৰ লগে লগে আমাৰ যিটো এটা ধৰক ড্ৰিংকছ এটা দিয়া যাব আৰু ইয়াতে ৱেলকাম ড্ৰিংকছ তো এইটো গ্লাছ আমপানা হওক ফুড পাঞ্চ হওক এইবিলাক দিয়া যাব আৰু বাকী এইটো ছেটআপ আমাৰ ৰেডি হৈছে মেক্সিমাম বাকী আৰু হাউচ কিপিঙৰ কাম আছে অলপ চলপ এইবিলাক পৰি আছে এতিয়া ওপৰত কৰি আছোঁ মানে ওপৰত একেলগে দুটা হলৰ ছেটআপ চলি আছে তো আপোনালোক দেখাই আছোঁ মই চাই থাকক কাৰণে ৰিবন অলপ কম হৈ গৈছিল তো এতিয়া কেইডালমান লগা আছে 20ডালমান লাগিব না 17ডাল ৰিবন লগা আছে তো এইখিনি লৈ যাওঁ ওপৰত আমি ছেটআপটো কমপ্লিট কৰিম তো গাইছ ৰিবন লৈ ল'লোঁ তো এতিয়া ওপৰত যাওঁ ওপৰৰ ছেটআপখিনি কমপ্লিট হোৱা নাই মানে 17ডাল ৰিবন লগা আছিল তো এইখিনি লৈ কিনে ওপৰত যাওঁ দুটা হলত ছেটআপ চলি আছে একেলগে এটা হল দেখিছে আপোনালোকে আৰু এটা দেখাই আছোঁ বলক এখন টেবুলত ৰিবন লগাব আছে আৰু এইফালে মানে ছাইডত ৰিবন লগাব আছে বাকী এইখিনি কমপ্লিট হ'ল ৰিবন চিবন লগোৱা হৈ গ'ল চব বোলে মঞ্চখন ৰেডি হৈ আছে এই কৰ্নাৰৰ এইখিনিত ৰিবন লগাব আছে চকীখিনিত এইখিনিত বাকী মঞ্চ বেলেগে ৰেডি কৰি আছে বাৰু আমাৰ হোটেলৰ ষ্টাফ নহয় এইটো ছেটআপৰ নামটো মই কৈছোঁৱে বাৰু আৰু এবাৰ কওঁ এইটো হ'ল থিয়েটাৰ ষ্টাইল আৰু এইখিনি হ'ল কেজুৱেল মানে এইখিনি কেজুৱেল বুলি কোৱা হয় এই টেবুলটো যে লগাইছোঁ কেজুৱেল মানে হ'ল অ'ত ত'ত লগাইছোঁ আৰু এনেকুৱা কেজুৱেল বুলি কয় আৰু এইখিনি থিয়েটাৰ ষ্টাইল তো গাইছ মই যে কৈছিলোঁ আপোনালোকক যে তিনিটা হলৰ একেলগে ছেটআপ চলি আছে তো দুটা হলটো দেখা পালে আপোনালোকে তো এইটো 3 নম্বৰ হল এইটো আপোনালোকক দেখাই আছোঁ এইটোতো ছেটআপ চলি আছে মানে তো গাইছ এইটোৱে হ'ল 3 নম্বৰ হলটো য'ত আমি ছেটআপ মাৰিলোঁ মিনিমাম ক্লিয়াৰ হৈছে আৰু এইটো কেজুৱেল ছেটআপে লগাইছোঁ আমি এইখিনি আৰু বাকী আপোনালোকে বাকীখিনিতো দেখালোৱে এই লাষ্ট হলটো দেখাব আছিলে এইখিনি ছেটআপ হৈ গ'ল মোটামুটি আৰু এইফালেও আমাৰ মানে টেবুল চেবুল চেয়াৰ লগোৱা হৈ গ'ল এতিয়া বাকী আছে মানে স্পুন ফৰ্ক আৰু যিখিনি প্লেট লগাব আছে সেইখিনি ইয়াতে লাগিব তো এইখিনি ৱাইপিং হৈ আছে য়েছ ভালকৈ কৰি আছোঁ হাই বাকী এইখিনি মোচা হ'লে এইখিনি লগালে ইয়াতে চুপ আহিব এইটো চুপ হোল্ডাৰ বুলি চুপ হোল্ডাৰ না চুপ কণ্টেইনাৰ চৰি হা চুপ টিউৰিন চৰি মই পাহৰি গৈছিলোঁ চুপ টিউৰিন বুলি কোৱা হয় এইটো ষ্টেজো কমপ্লিট হৈ গ'ল এইখনে হ'ল ষ্টেজ এটা ফুটেজ চাই লওক গোটেই হলটো তো গাইজ ভাবি আছিলোঁ যে কামখিনি সোনকাল শেষ হ'ব আৰু ৰুমত সোনকালে যাব পাৰিম আজি কিন্তু এতিয়া আৰু এটা পাৰ্টি আহি গ'ল মানে নতুনকৈ তো আৰু এটা হল ছেটআপ লগাব লাগিব মানে টোটেল 4টা ছেটআপ হৈ গ'ল আজি তো সেই ছেটআপটো লগাই আছোঁ তো চাই থাকক তো গাইজ আমাৰ CDP আহি পাইছে এতিয়া এইটো আমাৰ CDP খবৰ ল'বা হৈছে আমাৰ কিমান কাম আগবাঢ়িল তো এইটো হলত ছেটআপ লাগিব যে বৰ্তমান একো কৰা হোৱা নাই কৰি আছোঁ এইটো নতুন পাৰ্টি আহি গ'ল 20জন মানুহৰ কাৰণে এইটো ছেটআপ মাৰি আছোঁ চাই থাকক তো গাইছ এতিয়া বাজিল 8টা আৰু আমাৰ এইটোৰো ছেটআপ আৰু হ'ব হৈছে আৰু আমি মানে কৰি আছোঁ তো সঞ্জীৱে এইফালে বস্তু নমাই আছে টপ ফিল মাৰি আছে এইটোক মানে
ইয়াৰ ওপৰত পাৰাটোক কয় ফিল আৰু এইটো তলতটো হ'ল টপ। তলতটো ফিল এই ইয়াতে যি কৈছে সেইটোৱে চাই লওক। এইটো তলতটো মানে ফিল আৰু ওপৰতটো টপ। তো এইটো মাৰি আছে এতিয়া। তো টেবুলবিলাকত এনেকৈ দিলে মানে ভাল লগা হয়, গেষ্টেও পচন্দ কৰিব। আৰু আমাৰ হেমন্ত দাই এটা তাৰমানে কিবা এটা কবিতা ক'ব গ'লে কবিতা এটা। তো এইবিলাক বস্তুবিলাক নমাই আছোঁ। ইয়াতে টপ ফিল মাৰিম। টপ ফিল মাৰাৰ পিছতে ভাল লগা হ'ব। আৰু তাৰপিছত বুফেখিনি ওপৰত যাব। আৰু ইয়াতে টেবুল ছেটআপ লাগিব, মানে ইয়াতে কেজুৱেল ছেটআপটোৱে লাগিব। তো এইখিনি কাম বাকী আছে। এইখিনি কাম হ'লে আমি মানে এতিয়া 8টা বাজিলে, তো মিনিমাম 9টা 9:30 মানত শেষ হৈ যাব। তাৰপিছত আমি অলপ ৰেষ্ট ল'ম। ৰেষ্ট লৈ কিনে মানে ধৰক ৰুমত যাম। আৰু তো সঞ্জীৱ, কেনে লাগিলে আজি দিনটো কাম কৰি? ট্ৰেক্টৰত কাম কৰিব যাবি নেকি? 500 পালোঁ হয়। মন্তু দা কিবা এটা কৈ দিয়া, মানে ভিডিঅ'টোৰ এণ্ডিং আৰু শেষ কৰিম মই। কি কম, কাম কৰিব লাগে কৰি আছোঁ, এই মাৰি আছোঁ ফিল। তো গাইজ আজি ভিডিঅ'টো এইখিনি আছিল। মানে আমি কামখিনি কৰিব লাগিব কমপ্লিট। তো কামখিনি কমপ্লিট কৰাৰ পিছতে মানে আমি অলপ ৰেষ্ট ল'ব পাৰিম। তো কামখিনি কমপ্লিট কৰি লওঁ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব। লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে কমেণ্ট কিয় নকৰে মই বুজি নাপাওঁ। তো ভিডিঅ'টো ভালকৈ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। আজি এইখিনি আছিল। বাই বাই।